নমস্কাৰ। জীৱন আৰু জীৱিকা দুয়োটা পৃথক পৃথক শব্দ, যদিও দুয়োটা শব্দ সম্পৰ্কযুক্ত। জীৱিকা হ'ল আমাৰ এই জীৱনটো চলাই নিয়াৰ বাবে মানুহে যিটো উপাৰ্জনৰ পথ হিচাপে লয়, সেই পথটোকে জীৱিকা বুলি কোৱা হয়। এই পথটো চাকৰি হ'ব পাৰে, ব্যৱসায় হ'ব পাৰে, কৃষিকৰ্ম হ'ব পাৰে, কিন্তু জীৱনটো সম্পূৰ্ণ বেলেগ বস্তু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনটোনো কি এই সম্পৰ্কত উল্লেখ কৰিছে। কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আশ্ৰয় মহাপুণ্য ৰাখি, সিহি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আখি। আমি এই জীৱনটো লাভ কৰাৰ আগতে কৌটি কৌটি বাৰ জন্মগ্ৰহণ কৰিছোঁ, মৰিছোঁ, আৰু তাৰ মাজৰ যিটো কৰ্মফল, সেই কৰ্মফলবিলাক লগ হৈ এটা মহাপুণ্য ৰাখি সঞ্চয় হৈছে। আৰু এই মহাপুণ্য ৰাখি থাকিলেওতো মানৱ জীৱন নাপাব পাৰে। সিহি কদাচিত মনুষ্য হয়, তাৰ ভিতৰত একজন ব্যক্তিহে মনুষ্য হ'ব পাৰে হাজাৰজনৰ ভিতৰত। হাজাৰ হাজাৰ পুণ্যৱান ব্যক্তি আছে, কৌটি কৌটিবাৰ জন্মগ্ৰহণ কৰিছে, মৰিছে, পুণ্যও অদ্ভুতই আছে, কিন্তু তাৰ ভিতৰত ভাগ্যৱান ব্যক্তিজনহে মানৱ জীৱন হিচাপে জন্মগ্ৰহণ কৰে। গতিকে এই মানৱ জীৱনটো কিমান শ্ৰেষ্ঠ জীৱন, কিমান হাজাৰবাৰ আমি সাধনা কৰিছোঁ। গতিকে আমি যিটো জীৱিকা হিচাপে লওঁ, এই জীৱিকাটো সৎভাৱে আৰু শুদ্ধভাৱে কাকো অন্যায় নকৰাকৈ আমি নিজৰ এই জীৱনটো কৃতকৃত কৰিব লাগিব। মহাপুৰুষে উল্লেখ কৰিছে যে এই জীৱনতে আপুনি দেৱত্ব গুণো আৰ্জিব পাৰে, এই জীৱনতে মনুষ্য গুণো আৰ্জিব পাৰে, এই জীৱনতে প্ৰকৃত গুণো আৰ্জিব পাৰে। গতিকে মনুষ্যৰ পৰা দেৱত্বলৈ যিটো যাত্ৰা, এই যাত্ৰাত ব্যক্তিজনে সৎ আৰু শুদ্ধভাৱে আগুৱাই যাব লাগিব। নহ'লে অলপ ব্যতিক্ৰম হ'লে এই মানৱ জীৱন হেৰুৱাই আৰু সেই কৌটি কৌটি বাৰ জন্মগ্ৰহণ কৰি যাতনা ভোগ কৰিব লাগিব। নমস্কাৰ।